গুড মৰ্ণিং এভৰিৱান। তো সকলোৱে গৰমে পাই মাঘৰ বিহু আহি আছে আৰু ঘৰত মায়ে পিঠা বনাই আছে। তো মই আজিলৈকেতো বনাই পোৱা নাই, তো আজি ফাৰ্ষ্টবাৰ ট্ৰাই কৰিম। তো আপোনালোকো দেখাওঁ বোলো কেনেকুৱা হয়, বনাওঁ। এইটো নাৰিকল গুৰ মিঠাই মিক্সিং কৰি লৈছে, মানে নাৰিকল পিঠা বনাই আছে। অকণমান আগতে চাই লওঁ কেনেকৈ বনায়, সেইটো মায়ে বনাই আছে। মই ট্ৰাই কৰিম। দেখিব পাইছা, ইমান একো টান নহয়, যিয়ে হয় মই দুখন তিনিখন বনালে বনোৱা পিঠা এখন ধুনীয়া হৈছে। আপোনালোকে কি পিঠা খাই কমেণ্ট কৰিবচোন। মই কিন্তু নাৰিকলতকৈ মানে তিল দিয়া বেছি ভাল পাওঁ।